নমস্কাৰ, গুড মৰ্ণিং, সুপ্ৰভাত। আজি ধুনীয়া ব্ৰেকফাষ্ট এটা লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। এই ব্ৰেকফাষ্টটো মই চাউলৰ গুড়া দি বনাম। মই ৰাতিয়ে জহা চাউল কেইটামান ধুনীয়াকৈ তিয়াই থৈছিলোঁ আৰু লগত লৈছোঁ মই গাজৰ, কেপচিকাম, পিঁয়াজ আৰু এটা বিট ধুনীয়াকৈ গুচাই মই ধুই লৈছোঁ। মই এতিয়া চাউলখিনি মিক্সিত ধুনীয়াকৈ মিহিকৈ পেষ্ট এটা বনাই লওঁ। এয়া চাউলকেইটা মই মিক্সি জাৰত দি দিছোঁ। এবাৰতে নহ'লে দুবাৰতে খুন্দিব লাগিব আৰু অকণমান পানী দি দিছোঁ। এয়া চাওকচোন কি ধুনীয়াকৈ মিহি হৈ গৈছে। একদম পূৰা পেষ্ট হৈ গৈছে ধুনীয়া। এইটো জোখতে ৰাখিব লাগিব, জোখতে ৰাখিব। ইয়াত মই অকণমান নিমখ দিম। অকণমান মই নিমখ দি দিছোঁ। এতিয়া মই এই বস্তুখিনি ধুনীয়াকৈ পিহনাত দি লওঁ। ৰাতিপুৱাৰ ব্ৰেকফাষ্টটো সদায় হেল্ডি হ'ব লাগে, কাৰণ আমাৰ ৰাতিপুৱাৰ ব্ৰেকফাষ্টটোৱে গোটেই দিনটোৰ কাৰণে শৰীৰত কাম কৰে আৰু দিনটোৰ কাৰণে আমাৰ এনাৰ্জিৰ প্ৰয়োজন হয়। সেইকাৰণে ৰাতিপুৱাৰ ব্ৰেকফাষ্টটো সদায় হেল্ডি হ'ব লাগে। এনেদৰে বহুত ইউটিউবাৰে ৰাতিপুৱাৰ ব্ৰেকফাষ্ট বনায় বা বিভিন্ন ধৰণৰ খানা বনায়, কিন্তু কোনটো বস্তুত শৰীৰৰ কাৰণে কিমান ধৰণৰ উপযোগী বা কোনটো বস্তুত কি পোৱা যায় এইটো কোৱা নহয় বা তেওঁলোকে নকয়। সেয়েহে মই আজি আপোনালোকক এটা বস্তুৱেই দেখুৱাম যে শৰীৰৰ কাৰণে কোনটো বস্তুত কি ভিটামিন থাকে আৰু কেনেধৰণে ই শৰীৰত কাম কৰে, সেইটোকো মই আজি লগতে আপোনালোকক সেইটো অকণমান কৈ দিম। এয়া মই গাজৰ গুচাইছোঁ। এয়া চাওক কিমান ধুনীয়াকৈ মিহিকৈ মই গাজৰখিনি পিহনাত দি ল'লোঁ। এই গাজৰটোত প্ৰচুৰ পৰিমাণৰ এ ভিটামিন থাকে আৰু ই চকুৰ কাৰণে খুবেই ভাল, বৰ সহায় কৰে চকুৰ কাৰণে সি। এতিয়া মই এই বিটটো একেধৰণে পিহনাত দি লওঁ। মই বিটটো একেধৰণে পিহনাত দি লৈছোঁ। বিটটোত আমি শৰীৰৰ কাৰণে পাওঁ আইৰণ আৰু পটাছিয়াম। শৰীৰত পটাছিয়াম কম হ'লে বিট খাবলৈ দিয়ে আৰু আইৰণযুক্ত হয়। সেইকাৰণে এই ভেজিটেবল বিট আমাৰ শৰীৰৰ কাৰণে অতি আৱশ্যক। এয়া চাওকচোন কিমান ধুনীয়া মিহি হৈ গৈছে। এতিয়া মই পিহিম কেপচিকাম। কেপচিকামত আমি পাওঁ এণ্টি অক্সিডেণ্ট, ফাইবাৰ। ই বহুত ফাইবাৰযুক্ত ভেজিটেবল হয় আৰু ই পেটৰ কাৰণে খুবেই ভাল। পেটৰ যিকোনো সমস্যা বা পেটৰ গেছ একোৱেই নহয় কেপচিকাম খালে। ই পেটৰ কাৰণে মানে বিশেষ ভাল আৰু সেইকাৰণে মই কেপচিকামো অকণমান দি দিছোঁ। এয়া মই কেপচিকাম হেৰি কৰি আছোঁ আৰু ৰেচিপিটো দেখিবলৈ ধুনীয়া হ'বৰ কাৰণে মই অকণমান কাটিও লৈছোঁ। এতিয়া মই পিঁয়াজ অকণমান পিহনাত দি লওঁ। আমি পিঁয়াজতো এটা ভিটামিন পাওঁ। পিঁয়াজত ভিটামিনো পোৱা যায় কম পৰিমাণে, কিন্তু পটাছিয়াম বহুত পোৱা যায়। এতিয়া এই চাউলৰ গুড়িখিনি লৈ লৈছোঁ। চাউলৰ গুড়িখিনিত আমি সকলোবোৰ একেলগে মিহলাই লওঁ। চাউলত আমি কি পাওঁ জানেনে? চাউলত আমি পাওঁ কাৰ্বহাইড্ৰেট। চাউলৰ দ্বাৰা আমাৰ শৰীৰত কাৰ্বহাইড্ৰেট পোৱা যায়। এতিয়া প্ৰতিটো বস্তু মই চাউলৰ লগত মিলাই দিম আৰু এই ৰেচিপিটোত ফেট বহুত কম আছে। তেল অকণমান মই বাকী নিদিওঁ। এই টিচু পেপাৰৰ সহায়ত এনেদৰে টিচু পেপাৰৰ সহায়ত মই অকণমান তেল, আপোনালোকে ঘিউ অকণমানো দিব পাৰে, বেছি নিদিব। অকণমান এনেকৈ টাৱাখনত অকণমান সানি ল'ব লাগিব, যাতে আমাৰ পিঠাটো এনেকৈ লাগি নাথাকে। এয়া এতিয়া মই লাহে লাহেকৈ বহলাই দিম। এয়া চাওক ধুনীয়াকৈ হৈ গৈছে।
আপোনালোকে টিচু পেপাৰ নহ'লেও ধুনীয়া মাৰ্কিনৰ কাপোৰ যে বা তেনেকুৱা ধৰণৰ বস্তু এটাও ল'ব পাৰে। কি ধুনীয়া কালাৰ এটা হৈছে দেখিছেনে? পিংকি কালাৰ এটা হৈ গৈছে। কি সুন্দৰ লাগিছে চাওকচোন, কি ধুনীয়া কালাৰ। এয়া চাওকচোন কি ধুনীয়া হৈছে কালাৰকেইটা, দেখিছেনে? কালাৰখিনি কি ধুনীয়া হৈছে দেখিবলৈ। ইয়াৰ লগত মই অকণমান কাবুলী বুট ভিজাই থৈছিলোঁ, কাবুলী বুটৰ চাটনি। ইয়াতো আমি অকণমান পৰিমাণৰ হ'লেও, অলপ পৰিমাণৰ হ'লেও আমি ফাইবাৰ পাওঁ। লগত মই অকণমান ধনিয়াও দি দিছিলোঁ। আনহাতে এয়া নৰসিংহৰ চাটনি। নৰসিংহৰ কথাটো আপোনালোকে সকলোৱে জানেই, ই শৰীৰৰ কাৰণে, পেটৰ কাৰণে কিমান উপকাৰী। এয়া লগত নৰসিংহৰ চাটনি লৈছোঁ। এয়া আজি সুন্দৰ ব্ৰেকফাষ্ট হৈ গ'ল। আপোনালোকে নিশ্চয় বনাই খাব আৰু এই ৰেচিপিটো খাই আপোনালোকে খুবেই ভাল পাব। খুব সোৱাদ ভৰা ৰেচিপি হয়, খুব ধুনীয়া লাগিব খাই আৰু হেল্ডি হয়। আপোনালোকে খাব, মোক জনাব দেই। মোৰ আজি এই ব্ৰেকফাষ্ট ৰেচিপিটো আপোনালোকৰ যদি ভাল লাগিছে, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক এটা কৰি দিব। আজিলৈ আহোঁ, নমস্কাৰ, ধন্যবাদ।